মানে বিপিএফত থাকি একো পোৱা নাই, কোনো সুবিধা পোৱা নাই। 17 বছৰ থাকিল, একো মানে গাঁৱৰো ডেভেলপ কৰিব পৰা নাই আৰু নিজৰো কোনো ডেভেলপ নাই। এইকাৰণে সববিলাক মানে সবেই আজি মানে আপোনাৰ এই ইউপিএফত মানে জইন কৰিলে। আজি 40জন মান যোগদান কৰিছে। আমাক লাগে পৰিৱৰ্তন। একোটা চৰকাৰে আৰু কিমান দিন চলাই থাকিব, কোনো পৰিৱৰ্তন কৰিব পৰা নাই বিপিএফ চৰকাৰে। এতিয়া আমাৰ ইউপিএফ চৰকাৰে পৰিৱৰ্তন কৰিব বুলি আমি আশা কৰিছোঁ। এইকাৰণে আমি এতিয়া ইউপিএফ চৰকাৰত জইন কৰিছোঁ। এইকাৰণে মই আমাৰ মানে সহযোগী সকলোকে মানে আহ্বান কৰিছোঁ যে সকলোৱে মানে মিলি বা ৰাইজৰ নিজৰ গাঁৱত নিজৰ বন্ধু বান্ধৱ যে সকলোকে মিলি যাতে আমাৰ মানে ইউপিএফ চৰকাৰক মানে ভোট দি জয়যুক্ত কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ।